1 নম্বৰ ক মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে উত্তৰ মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে সেয়ে মানুহক সৰ্বভোজী প্ৰাণী বোলে খ নম্বৰ প্ৰশ্ন মাংসভোজী প্ৰাণী কাক বোলে উত্তৰ যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে সেইবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বোলে যেনে বাঘ সিংহ আদি গ নম্বৰ প্ৰশ্ন তৃণভোজী প্ৰাণী কাক বোলে উত্তৰ যিবোৰ প্ৰাণীয়ে ঘাঁহ বন গছৰ পাত আদি খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক তৃণভোজী প্ৰাণী বোলে যেনে হৰিণ গৰু ছাগলী ইত্যাদি ঘ নম্বৰ প্ৰশ্ন প্ৰাণীক কিয় বাসস্থানৰ প্ৰয়োজন উত্তৰ ৰ'দ বতাহ বৰষুণ হিংস্ৰ প্ৰাণী আৰু শত্ৰুৰ পৰা ৰক্ষা পাবলৈ সকলো প্ৰাণীকে বাসস্থানৰ প্ৰয়োজন হয় নম্বৰ ভেকুলীয়ে কেনেকৈ পোক পৰুৱা ধৰি খায় উত্তৰ ভেকুলীৰ জিভাখন দীঘল মুখৰ সন্মুখত লাগি থাকে আৰু জিভাখন আঠাযুক্ত ভেকুলীয়ে জিভাখন দূৰলৈ উলিয়াই দি পোক পতংগ ধৰি খায় প্ৰথম প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন উত্তৰ সকলো প্ৰাণীকে শক্তি পাবলৈ আৰু জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন আহাৰে শৰীৰক কাম কৰিবলৈ শক্তি দিয়ে আহাৰে শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে দ্বিতীয় টুকুৰা চৰাই কেনেকৈ বাহ সাজে উত্তৰ টুকুৰা চৰাই তামোল নাৰিকল আদি ওখ গছত বাহ সাজে কেঁচা দীঘল বন নাৰিকল খেজুৰ কলগছ আদিৰ পাতৰ আঁহ লৈ আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাহটো গুঠি লয় বৰ্গীয় জ মাছে কোন কোন ঠাইত বাসস্থান হিচাপে ব্যৱহাৰ কৰে উত্তৰ কিছুমান মাছে পানীত থকা উদ্ভিদ মেটেকা আদিত বাস কৰে শিঙি মাগুৰ কুচিয়া আদিয়ে পানীৰ তলৰ গাঁতত সোমাই থাকে নদীত থকা শিলঘৰীয়া মাছে শিলৰ ফাঁকত আশ্ৰয় লয় ঝ নম্বৰ প্ৰশ্ন হৈছে পৰিভ্ৰমী চৰাইবোৰে কিয় দেশ বিদেশ ঘূৰি ফুৰে উত্তৰ পৰিভ্ৰমী চৰাইবোৰে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি দেশ বিদেশ ঘূৰি ফুৰে 2 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা ক টুনি কুলি বুলবুলি চৰায়ে বাহ নাসাজে ইয়াত শুদ্ধ বাক্যটো হ'ব কুলি চৰায়ে বাহ নাসাজে খ নম্বৰ ধৃতৰাজ বুলবুলি ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই ইয়াত সম্পূৰ্ণ শুদ্ধ বাক্যটো হ'ব ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই ইয়াৰ পিছত 3 নম্বৰ আছে 3 নম্বৰতে খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে ক হৈছে দেশ বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক দেশ আছে ইয়াত শব্দটো হ'ব পৰ্যটক বোলে খ নম্বৰ হাঁহৰ ঠোঁট দেশ আছে ইয়াত বহল হ'ব শব্দটো আৰু দেশ ইয়াত আছে তেতিয়া শব্দটো হ'ব ইয়াত চেপেটা অৰ্থাৎ সম্পূৰ্ণ বাক্যটো হ'ব হাঁহৰ ঠোঁট বহল আৰু চেপেটা গ নম্বৰ আছে বাহ সজাত পাৰ্গত বাবে টুকুৰা চৰাইক শিপিনী চৰাই বুলিও কয় 4 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা ইয়াত মই এনেধৰণে দি দিছোঁ আস্তানি কণা মুচুৰিয়ে ইয়াতে সংখ্যটো হ'ব মাছ খায় চিলনীয়ে মাংস খায় হাঁহে শামুক খায় আৰু ভাটৌৱে ফল মূল খায়